বন্ধু বান্ধৱী সকল কিশোৰ দাসৰ আহিল এটা নতুন খবৰ। আপোনালোকে নিশ্চয় গমেই পায় যে কিশোৰ দাসক মুম্বাইত প্ৰিন্স আলী খান হস্পিটেলত লৈ যোৱা হৈছিল। শেহতীয়া খবৰ অনুসৰি কিশোৰ দাসক মুম্বাইৰ হস্পিটেলৰ পৰা লৈ অনা হ'ল। আৰু কিশোৰ দাসক কিয় মুম্বাইলৈ লৈ অনা হ'ল? বন্ধুসকল, কিশোৰ দাসক প্ৰিন্স আলী খান হস্পিটেলৰ পৰা লৈ অনা হ'ল। কিশোৰ দাসক যোৱা 28 মাৰ্চ তাৰিখে প্ৰিন্স আলী হস্পিটেলৰ পৰা ৰিলিজ দিয়া হয়। কিন্তু তেখেত মুম্বাইতে আছে, অসমলৈ অহা নাই। আৰু বৰ্তমান কিশোৰ দাস আছে মুম্বাই স্থিত অসম ভৱনত আৰু তেখেতৰ পৰৱৰ্তী চিকিৎসা প্ৰিন্স আলী হস্পিটেলতে হ'ব। তেখেতৰ দ্বিতীয়টো কেমোথেৰাপি এপ্ৰিলত হ'ব বুলি ডাক্তৰে জনাইছে। আৰু তেখেতে সোনকালে সুস্থ হৈ অসমলৈ উভতি আহিব পাৰে, তাৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব।